আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আসাম ফাৰ্নিচাৰ চেনেলত। সো আজি আমি আৰু এখন মডুলাৰ কিচেনৰ কাম কৰিছোঁ। সেই কিচেনটো আপোনালোকক দেখাম, গোটেইখিনি কেনেকুৱা কি হৈছে নহৈছে গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক। কেনেকুৱা সৰু এখন কিচেন, এইটোই হ'ল আজিৰ মডুলাৰ কিচেন। তো আপোনালোকক দেখাম ক'ত কি লগাইছোঁ নলগাইছোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু চাওক, একদম সৰু এখন কিচেনটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আমি গোটেইখিনি দেখাই আছোঁ। তো আমি কিবা কিবি কাম অলপ বাকী আছে, সেইখিনি কৰি কেনে আপোনালোক কমপ্লিট দেখাই আছোঁ। চাওক, একদম ফাইনেল লুকছটো এনেকুৱা কিচেনটোৰ। তো আপোনালোকে দেখা পাইছে। আৰু একদম সৰু কিচেন, একদম কম বাজেটত এই কিচেনটো কৰা হৈছে। তো চাওক, এইটো এটা বেলেগ এটা ৰুম আছিল, সেই ৰুমৰ মাজত আমি এই কামটো কৰি দিছোঁ। আমাকে কাষ্টমাৰজনে ক'লে যে আমাক এইটো ৰুমত মডুলাৰ কিচেন বনাব লাগে। তো আমি সেনেকৈ ছাজেষ্ট কৰি কেনে এই বস্তুটো বনাই দিয়া গৈছে। আৰু মোৰ বেক চাইডত আপোনালোকে দেখা পাইছে যে চিমনি লগোৱা জেগাটোত আমি চাজাখন আছিল, এই চাজাখন কাটি কেনে আমি তাতে চিমনি বহাই দিম। তো সেইটো চিমনি বহাই দিয়াৰ লগে লগে পূৰা মডুলাৰ কিচেনৰ লুকছটো আহি যাব। তো ডাইনিং আৰু কিচেন, মডুলাৰ কিচেনৰ ৰুমটো এটা ৰুমতে হ'ব। মানে বেলেগ জেগাত কিচেন আছিল আগত, এতিয়া নতুনকৈ এইটো ৰুমত মানে শিফ্ট কৰাই দিলোঁ আমি এইখিনিত। আৰু এইটো আমি বনাইছোঁ এনেকৈ, চাওক। তো সৰু এখন কিচেন, 46 স্কোৱাৰৰ কিচেন এইটো। আপোনালোকক দেখাই আছোঁ ক'ত কি চিষ্টেমত বনাই দিছোঁ। তো এইটো হয় আপোনাৰ বটল বাস্কেট, এটা ছাইডত দিয়া গৈছে বটল বাস্কেটটো। আৰু ইয়াতে আছে আপোনাৰ এইটো কেটলেৰী বাস্কেট হয়। এইটো আপোনাৰ কাপ এণ্ড চেঞ্চাৰ বাস্কেট। আৰু এইটো এটা আছে আপোনাৰ প্লেট বাস্কেট 6 ইঞ্চিৰ। আৰু ইয়াতে আপোনাৰ চিলিণ্ডাৰ থাকিব ইয়াত এইখিনিত। আৰু এইটো আপোনাৰ বেচিন আছে ইয়াত, বেচিনৰ তলত এনেকৈ ৰাখি দিয়া গৈছে। আৰু এইটো হ'ল আপোনাৰ প্লেন বাস্কেট 8 ইঞ্চিৰ, মানে যিকোনো বস্তু থৈ দিব পাৰে ইয়াতে। আৰু ইয়াতে আছে থালি বাস্কেট। তো স্কোৱাৰটো চাই কেনে মিলাই কেনে আমি ইয়াতে বাস্কেট দিছোঁ, 5টা বাস্কেট দিছোঁ, 6টা বাস্কেট দিছোঁ। আৰু এইটো হ'ল এটা আপোনাৰ অপেন ৰখা গৈছে এইখিনিত। তো বাকী আপোনাৰ ওপৰত এনেকৈ এটা বনাই দিয়া গৈছে, গ্লাছ চিচা লগাই কেনে। ওপৰতো আপোনাৰ ষ্ট'ৰেজ আছে, ইয়াতে থ'ব পাৰে। এইটো চাওক, ইয়াতে ষ্টেপ কৰি দিয়া গৈছে গ্লাছৰ। তো ইয়াতে বস্তু থৈ দিব পাৰে। গোটেইখিনি বস্তু হাইড্ৰলিক হয়। চাওক, বন্ধ হৈ আছে নিজে নিজে। আৰু ইয়াতে এইটো চাওক, এইটো এনেকৈ কৰি দিয়া গৈছে।